হাই বন্ধুসকল, নিশ্চয়সকলৰ ভাল মৰা তোলা আপোনালোক চৰম লাইছোঁ মোৰ চেনেল টেকবয় আছামলৈ। চব বন্ধুসকল, যোৱাকালি ৰাতি টিকটকৰ লগতে 59 চাইনিজ এপ বেন কৰি দিছে। মই বেছিকৈ ভাল পাইছোঁ যে টিকটক বেন হৈ গৈছে। চ' টিকটকৰ কাৰণে বহুখিনি কণ্ট্ৰভাৰ্চি হৈ আছিল, লগতে টিকটকে বহুখিনি নেগেটিভ স্প্ৰেড কৰি আছিল। তো টিকটকটো বেন হয় মই বহুখিনি সুখী হৈছোঁ। আৰু লগতে ভাৰত চৰকাৰে কিয় বেন কৰিছে এই কথাটো ল এণ্ড জাষ্টিছ কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি মিনিষ্টাৰ অফ ইণ্ডিয়া ৰবি প্ৰসাদ শংকৰ ছাৰে তেওঁ যোৱাকালি এটা পোষ্ট কৰিছিল। পোষ্টত তেওঁ ক্লিয়াৰ কৰিছিল যে ফৰ ছেফটি ছিকিউৰিটি ডিফেন্স ছভাৰেটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া এণ্ড টু প্ৰটেক্ট ডাটা এণ্ড প্ৰাইভেচি অফ পিপুল অফ ইণ্ডিয়া দ্য গভৰ্ণমেণ্ট হেজ বেন 59 মোবাইল এপছ। জয় হিন্দ। তেওঁ এই বস্তুৰ দ্বাৰা এইটোৱে কৈছে যে চাইনিজ গভৰ্ণমেণ্টে এই এপছবিলাকৰ দ্বাৰা আমাৰ ওপৰত নজৰ ৰাখি থাকে, মানে এই এপছবিলাকৰ দ্বাৰা আমাৰ প্ৰাইভেচিৰ লগতে আমাৰ পাৰ্চনেল ডাটা চুৰ কৰি থাকে, যাৰ ফলত তেওঁলোকে গম পাইছে ইণ্ডিয়াত কি চলি আছে, ইণ্ডিয়াৰ মানুহে কি বিচাৰে আৰু ইণ্ডিয়াত কি কৰিব লাগিব। এই সকলো বস্তু তেওঁলোকে মনিটৰ কৰিব পাৰে এই এপছবিলাকৰ দ্বাৰা। আৰু এই এপছবিলাকৰ দ্বাৰা তেওঁলোকে হেড স্প্ৰেড কৰিব পাৰে, লগতে তেওঁলোকৰ মনো অনুযায়ী যি বস্তু ইয়াতে চলাব লাগে সেইটো চলাব পাৰে। তেওঁলোকে যদিও আমাৰ পৰা দূৰত থাকে, এই এপছবিলাকৰ দ্বাৰা আমাক মনিটৰ কৰি আছে, আমাক নচাই আছে। যেনেকৈ টিকটকত খালি হেড স্প্ৰেড হয়, দেখিবলৈ পাইছে যিবিলাক মানুহে হেড স্প্ৰেড কৰে কিবা কৰে সেইবিলাক বেছি প্ৰমোট কৰে, কিন্তু ৰিয়েল টেলেণ্ট যিখিনি আছে সেইখিনি প্ৰমোট নকৰে বা সেইখিনি বস্তু কেতিয়াও হেৰি নকৰে। আৰু তেওঁলোকৰ বিৰুদ্ধে যদি টিকটকত কিবা এটা পোষ্ট দিয়ে বা চাইনিজ গভৰ্ণমেণ্টৰ বিৰুদ্ধে যদি পোষ্ট দিয়ে, সেনেকুৱা পোষ্টক ডিলেট কৰি দিয়ে। তো ইয়াৰ পৰা বুজা যায় যে চাইনিজ গভৰ্ণমেণ্টৰ এই টিকটকৰ ওপৰত বহুখিনি হাত আছে। তো প্ৰাইভেচি লিক হৈ আছে নে হোৱা নাই আমি পটককৈ ক'ব নোৱাৰোঁ, যিহেতুকে চৰকাৰখনে গম পাইছে যে সঁচাকৈ প্ৰাইভেচি কিবা লিক হৈ আছে। সেই হিচাপে চৰকাৰখনে ষ্টেপ লৈছে যাতে তেওঁলোকে আমাৰ ওপৰত কোনো ধৰণৰ নেগেটিভ ইম্পেক্ট পেলাব নোৱাৰে। তো বৰ্তমান টাইমত চাইনা আৰু ইণ্ডিয়াৰ মাজত এটা সংঘৰ্ষ চলি আছে, যিটো সংঘৰ্ষৰ দ্বাৰা তেওঁলোকে হয়তো আমাৰ পৰা এডভান্টেজ ল'ব পাৰে এনেকুৱা ধৰণৰ এপছৰ পৰা আমাৰ জনসাধাৰণক বিচলিত কৰিব পাৰে। আৰু লগতে আমাৰ পাৰ্চনেল ডাটা চুৰ কৰি তেওঁলোকে প্লানিং কি কৰি আছোঁ আমি বা কি ধৰণৰ হেৰি হৈছে সেইখিনি জানিব পাৰে, কিয়নো আমি আমাৰ ইণ্ডিয়ান ছাৰ্ভাৰৰ লগত কানেক্ট হৈ আছোঁ। তো তেনেকুৱা স্থলত তেওঁলোকে আমাৰ থ্ৰুৱেদি ইণ্ডিয়ান ছাৰ্ভাৰত তেওঁলোকে সোমাব পাৰে। চ' এনেকুৱা ধৰণৰ বহুত কেছ থাকে যিবিলাক কথা হয়তো আমি নাজানো। তো সেইবাবে ছেফটিৰ বাবে ডিফেন্সৰ বাবে গভৰ্ণমেণ্টে এই এপছবিলাক বন্ধ কৰি দিছে। তো আপোনালোকে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড IT নিউ দিল্লী 29 জুন 2020 এই তাৰিখত ইলেক্ট্ৰনিক্স এণ্ড IT চেলৰ যিটো এক্ট আছে 69 এক্ট, এই এক্টটো লাগু কৰি এই 59 এপছ বেন কৰি দিয়া হৈছে। চ' আপোনালোকে যদি পঢ়িব খোজে ভিডিঅ'টো পজ কৰি আপোনালোকে এই গোটেইখিনি পঢ়িব পাৰে, চব ডিটেইলছ ইয়াতে আছে। বন্ধুসকল, 59 এপছৰ ভিতৰত গোটেইখিনি এপছক আপোনালোকক মই ইয়াতে স্ক্ৰীনত দেখাই দিছোঁ। প্ৰথমতে আছে টিকটক, শ্বেয়াৰিট, কোৱাই, UC ব্ৰাউজাৰ, বাইডু মেপ, চেইন, ক্লেছ অফ কিংছ, ডিউ বেটাৰী চেভাৰ, হেল্ল, লাইক, ইউকেম, মেকআপ, মাই কমিউনিটি, CM ব্ৰাউজাৰ, ভাইৰাছ ক্লিনাৰ, এপলছ ব্ৰাউজাৰ, ৰম উইক, ক্লাব ফেক্টৰী, নিউজ ডক, বিউটি প্লাছ, উইটছেট, UC নিউজ, QQ মেইল, ৱেবো, জেণ্ডাৰ, QQ মিউজিক, QQ নিউজ ফিড, বিগো লাইফ, মেইল মাষ্টাৰ, পেৰেলেল স্পেচ, MI ডিভাইচ, কল, শ্বমি, উইছে, ES ফাইল এক্সপ্ল'ৰাৰ, ভিভা ভিডিঅ', QV ভিডিঅ', মেইটু, ব্লগ ভিডিঅ', নিউ ভিডিঅ' ষ্টেটাছ, ডিউ ৰেকৰ্ডাৰ, ফল্ড, হাইড, কেছ ক্লিনাৰ, ডিউ এপ ষ্টুডিঅ', ডিউ ক্লিনাৰ, ডিউ ব্ৰাউজাৰ, হেক, প্লে উইথ নিউ ফ্ৰেণ্ড, কেম স্কিনাৰ, ক্লিন মাষ্টাৰ, ৱাণ্ডাৰ কেমেৰা, ফটো ৱাণ্ডাৰ, QQ প্লেয়াৰ, বাইডু ট্ৰান্সলেট, ভিমেট, QQ ইণ্টাৰনেশ্যনেল, QQ ছিকিউৰিটি চেণ্টাৰ, QQ লাঞ্চাৰ, ইউ ভিডিঅ', ফি ফ্লাই ষ্টেটাছ ভিডিঅ', মোবাইল লেজেণ্ড, ডিউ প্ৰাইভেচি। তো দেখিবলৈ পাইছে মোবাইল লেজেণ্ড গেমো আছে, ব্ৰাউজাৰ আছে, লগতে মিউজিক এপ আছে, এই সকলো বেন কৰি দিয়া হৈছে। যদিও আজি বেন হোৱা নাই, অতি শীঘ্ৰে এই সকলো বস্তু বেন হৈ যাব, যিহেতুকে তেওঁলোকৰ লিষ্টত নাম আহিছে। তো এইবিলাক এপ যদি আপোনাৰ তাত 3-4টা থাকে, তেতিয়াহ'লে ভাবকচোন আপোনাৰ কিমান প্ৰাইভেচি লিক হৈ আছে। তো প্ৰাইভেচি কেনেকৈ লিক হয় ইয়াৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব, মই এটা ভিডিঅ' বনাই দিম। যদি বন্ধুসকল আপোনালোকৰ ইয়াৰ ভিতৰত এটা হ'লেও আপোনাৰ তাত এপছ আছে, তেতিয়াহ'লে ডিলিট কৰক, কিয়নো বহুতখিনি আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, নতুবা এই দেশখনৰ আপোনাৰ কাৰণেও প্ৰব্লেম হ'ব পাৰে। চ' বন্ধুসকল আপোনালোকৰ কেনে লাগিছে এইটো ষ্টেপ লোৱাৰ পৰা? মোৰ হ'লে বহুত ভাল লাগিছে, কিয়নো চাইনিজ এপছবিলাকক ময়ো ভাল নাপাওঁ, কাৰণ তেওঁলোকে ডুপ্লিকেট বস্তু আৰু লগতে তেওঁলোকে প্ৰাইভেচি লিক কৰাত 1 নম্বৰ। আৰু যিহেতুকে চৰকাৰখনক বিশ্বাস কৰিব নোৱাৰি, তেওঁলোকৰ চৰকাৰে নিজৰ মনৰ মতে কৰে, তো কেতিয়া কি কৰে কোনো ঠিক নাই, সেইবাবে আমি সতৰ্ক থকাটো দৰকাৰ। চ' বন্ধুসকল যদি আপোনালোকৰ আছে তেতিয়াহ'লে ডিলিট কৰি দিয়ক আৰু লগতে দেশখনক বচাওক। চ' বন্ধুসকল আজিলৈ আহিলোঁ, ভিডিঅ'টো চাবৰ বাবে অশেষ ধন্যবাদ।